সাংবাদিক বন্ধু বান্ধৱী সকল করোনা ভাইৰাছৰ বিশ্বজুৰি শেহতীয়া তথ্যটো হল যে এই পৰ্যন্ত 29,23,285 জন ব্যক্তি করোনা ভাইৰাছত আক্ৰান্ত হৈছিলে 2,03,308 গৰাকী ব্যক্তিৰ মৃত্যু হৈছে 8,37,531 গৰাকী ব্যক্তিয়ে হস্পিটালৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিব পাৰিছে। আমি যদি আমাৰ ভাৰতবৰ্ষৰ পটভূমিত চাওঁ যোৱা নিশা 12 বজালৈকে ভাৰতবৰ্ষৰ কোভিড-19ৰ কেছ 26,494টা স্পৰ্শ কৰিছে। আমাৰ ভাৰতবৰ্ষত ৰোগীৰ মৃত্যুৰ সংখ্যা 825 আৰু এতিয়ালৈকে 5,939 গৰাকী লোক ঘৰ অভিমুখে হস্পিটালৰ পৰা ডিসচাৰ্জ লৈ ঘৰ অভিমুখে আহিবলৈ সক্ষম হৈছে। আমাৰ ৰাজ্যখনৰ পৰিপ্ৰেক্ষিতত আপোনালোকে সময়ে সময়ে মই জনাই আছো যে 7,616 গৰাকী ব্যক্তিক আমি এতিয়ালৈকে স্যাম্পল টেষ্ট কৰিছো। 7,616 test has been conducted so far in 6 medical colleges of Assam. ইয়াৰ ভিতৰত গুৱাহাটী মেডিকেল কলেজত সৰ্বোচ্চ 3,655টা, ডিব্ৰুগড়ত 1,396টা আৰু বৰপেটা মেডিকেল কলেজে 1,047টা টেষ্ট এতিয়ালৈকে কৰিবলৈ সক্ষম হৈছে। 209টা ফলাফল এতিয়াও আমাৰ হস্পিটালসমূহত অপেক্ষাৰত অৱস্থাত আছে। পিপি কিট N95 মাস্ক ট্ৰিপল লেয়াৰ আমি সকলোতে এটা আত্মনিৰ্ভৰশীল পৰ্যায়ত আছো। ৰাজ্যখনত পিপি কিটৰ সংখ্যা আজিৰ ডেটত 2,70,000, N95 মাস্ক 52,000 আৰু ট্ৰিপল লেয়াৰ মাস্ক 46 লাখ। আজি আমাৰ দিনটোত মই আপোনালোকক সম্বোধন কৰি থকাৰ সময়তে আমাৰ কোভিড ৰোগীৰ চিকিৎসাধীন হৈ থকা 8 গৰাকী কোভিড ৰোগীক আমি এই মুহূৰ্তত হস্পিটালৰ পৰা মুক্ত কৰি দিয়াৰ আমি ব্যৱস্থা কৰিছো। অৰ্থাৎ আমাৰ টোটেল কোভিড ৰোগীৰ সংখ্যা আছিল 35। এগৰাকী কোভিড ৰোগী আমাৰ চিকিৎসালয়ত মৃত্যুবৰণ কৰিছিল। আমাৰ হাতত 34 গৰাকী কোভিড পেশেন্ট আছিল। তেওঁলোকক 19 গৰাকীক ডিসচাৰ্জ দিয়াৰ পিছত আমাৰ হাতত 15 গৰাকী কোভিড পেশেন্ট থাকি গৈছিল। আজি এই মুহূৰ্তত মই আপোনালোকক সম্বোধন কৰি থকা অৱস্থাত আৰু 8 গৰাকী পেশেন্টক হস্পিটালৰ পৰা মুকলি কৰি দিয়া হ'ব। এই পেশেন্ট সকল মই আপোনালোকক জনাব খুজিছো যে ইয়াৰ 4 গৰাকী পেশেন্ট আমাৰ গোলাঘাট সিভিল হস্পিটালৰ পৰা আৰু 4 গৰাকী পেশেন্ট মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা মুক্ত কৰি দিয়া হ'ব। তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান অসমত চিকিৎসাৰত কোভিড পেশেন্টৰ সংখ্যা মাত্ৰ 7 জনলৈ হ্ৰাস পালে। So active patient in Assam is now 7. Total patient 35. One death. Release 27. So etia matro 7 গৰাকী পেশেন্ট হে আমাৰ হস্পিটালত থাকি গল। আমি আশা কৰিছো যে 30 তাৰিখৰ আগত আমি আৰু কিছু পেশেন্টক আমি ৰিলিজ দিব পাৰিম। কিন্তু ইয়াৰ মাজত এটাই সৰু কথা যে ইমানখিনি পেশেন্ট ডিসচাৰ্জ কৰাৰ পিছতো প্ৰথম গৰাকী ৰোগীক এতিয়াও আমি ডিসচাৰ্জ দিব পৰা নাই,
যিগৰাকী অসমৰ প্ৰথম গৰাকী ৰোগী শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে বাৰম্বাৰ তেখেতক পজিটিভ দেখুৱাই থকা হৈছে যদি আমি অসমৰ পৰিপ্ৰেক্ষিতত ডিসচাৰ্জ আৰু ৰিকভাৰী ৰেট চাওঁ এতিয়ালৈকে আমি 77%ত ভৰি দিছো so our discharge and recovery rate is now 77%. মই ভাবো যে অসমৰ দৰে ৰাজ্য এখনৰ বাবে ই এক সাফল্য বুলিয়েই নিশ্চয় গণ্য কৰা হ'ব মই পুনে পুনে কেইটামান ডেটা পইণ্ট আপোনালোকক দিব খুজিছো আমি কৰি অহা কামখিনিৰ ওপৰত ভিত্তি কৰি আপোনালোকে জানে যে আমি অসম কেয়াৰত তিনিটা পদক্ষেপ বা তিনিটা স্তম্ভ অসম কেয়াৰৰ আমি উল্লেখ কৰিছিলো যে এটা আন্তৰ্জাতিক পৰ্যায়ত বন্ধ হৈ থকা অসমীয়া লোকলৈ আগবঢ়োৱা সহায় এটা ক্যান্সাৰ কিডনি পেশেন্টলৈ আগবঢ়োৱা সহায় আৰু এটা হৈছে অসমৰ বাহিৰত আবদ্ধ হৈ থকা অসমীয়া সকললৈ আগবঢ়োৱা সহায় এই মুহূৰ্তত বিদেশত থকা 49 জন ব্যক্তিক আমি আৰ্থিক সাহায্য আগবঢ়াইছো অসমত বাহিৰত আবদ্ধ হৈ থকা আৰু গুৰুতৰ ৰোগত আক্ৰান্ত হৈ থকা 829 গৰাকী ব্যক্তিলৈ আমি 25,000 টকাকৈ সহায় আগবঢ়াইছো আৰু আপোনালোকক মই জনাবলৈ পাই ভাল পাইছো যে আমাৰ অসমৰ বিভিন্ন দেশৰ বিভিন্ন অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক 2000 টকাকৈ যি আৰ্থিক সাহায্য দিয়াৰ কাম আমি কৰি আছিলো বৰ্তমান সেই সংখ্যা প্ৰায় 2 লাখৰ ওচৰ চাপিছে অৰ্থাৎ আজি ৰবিবাৰ কাৰণে আমি একজেক্ট সংখ্যাটো কাৰণ কেতিয়াবা পিএমএফএছত দিলে তাৰ মাজত দুই এটা ৰিজেক্ট হৈ যায় সেইকাৰণে একজেক্ট সংখ্যাটো মই ক'ব খোজা নাই ইন দশমিকত কিন্তু সাফিচিয়েন্ট টু ইনফৰ্ম ইউ যে 2 লাখ অসমীয়াৰ বেংক একাউণ্টত এই মুহূৰ্তত 2000 টকাকৈ জমা হৈছে হয়তো এনেকুৱা হ'ব পাৰে যে 1,99,980 জনো হ'ব পাৰে বা কৰবাত 972 জনো হ'ব পাৰে কিন্তু 2 লাখ অতিক্ৰম কৰা নাই 2 লাখৰ সংখ্যাত এতিয়ালৈকে আমি ভৰি দিছো আৰু 2000 টকাকৈ ইতিমধ্যে তেওঁলোকৰ একাউণ্টত জমা হৈছে আমি 5,92,603 গৰাকী ব্যক্তি আমাক টেলিফোনত যোগাযোগ কৰিছিল ফৰ্ম ফিল আপ কৰি দিছিল 3,27,000 গৰাকীয়ে ব্যক্তিয়ে তাৰ ভিতৰত আমি 2 লাখ ব্যক্তিলৈ এই সহায় আগবঢ়ালো 15,000 ব্যক্তিৰ আবেদন পত্ৰ অগ্ৰাহ্য কৰা হৈছে আৰু 29,125 গৰাকী ব্যক্তিৰ বেংকৰ ইনফৰমেশন দিওঁতে তেওঁলোকে কৰবাত নহয় কৰবাত সৰু ভুল কৰি থৈছে অৰ্থাৎ ভেৰিফিকেশনত তেওঁলোক পাস কৰিছে কিন্তু কৰবাত নহয় কৰবাত শূন্যটো দিওঁতে একটো দিওঁতে বা নিজৰ নামৰ একাউণ্ট নিদি বেলেগৰ নামৰ একাউণ্ট দিছে এনেকুৱা কৰাৰ কাৰণে 29,125টা অনুমোদিত কেছ আমাৰ হাতত পেন্ডিং হৈ আছে 807 গৰাকী ভলেন্টিয়াৰে কাম কৰি আছে এই 29,000 ব্যক্তিৰ লগত আমি কথা পতাৰ চেষ্টা কৰি আছো কিন্তু এটা দেখা গৈছে যে বহুতে যিটো মোবাইল নম্বৰৰ পৰা ফোন কৰিছিল দ্বিতীয়বাৰ সেই মোবাইল নম্বৰটোত ফোন কৰিলে কোনেও ফোনটো নধৰে বা ফোনটো ৰিং হৈ হৈ নোহোৱা হৈ যায় সেইকাৰণে মই অসমত থকা আত্মীয়সকলক অনুৰোধ কৰিম যে আপোনালোকে তেখেতসকলক জনাব যে কল চেণ্টাৰৰ পৰা যাতে ফোন গলে ফোনটো দেখিলে গম পায় আগত 00 বা এনেকুৱা বিভিন্ন ধৰণৰ নম্বৰ আহে কল চেণ্টাৰৰ পৰা যাতে তেওঁলোকে ফোন গলে ফোনটো উঠায় আজি দিনত মোৰ দৃষ্টিত দেখা গৈছে যে প্ৰায় 3 লাখ লোকক আমি 30 তাৰিখৰ আগতে 3 লাখ লোকক আমি এই 2000 টকাৰ সাহায্য বিতৰণ কৰিবলৈ সক্ষম হম যেহেতু আজি দিনত 2 লাখৰ সংখ্যাটো আমি অতিক্ৰম কৰিলো
প্ৰথম আমাৰ টাৰ্গেট আছিল যে আমি 2 লাখ মানকে হয়তো পাম, কিন্তু আজি আমাৰ 2 লাখৰ সংখ্যা পাৰ হৈ গ'ল বা স্পৰ্শ কৰিলোঁ। সেয়েহে মই আশা কৰিছোঁ যে অনাগত 30 তাৰিখৰ ভিতৰত আমি আৰু 1 লাখ লোকলৈ এই প্ৰথম কিস্তিৰ ধন আমি পঠাব পাৰিম। প্ৰথম কিস্তি 2000 টকা পঠোৱাৰ পিছত অহা মাহত তেওঁলোকক আমি আৰু 1000 টকাকৈ আগবঢ়াম। তানে টোটাল 3000 হ'বগৈ। নেক্সট মাহতো আমি 1000 টকা তেওঁলোকক আগবঢ়াম। আজিৰ দিনত আমি দেখা গৈছোঁ যে কৰ্ণাটকৰ পৰা অহা ব্যক্তিৰ ফৰ্ম প্ৰায় 1 লাখ স্পৰ্শ কৰাৰ ওচৰা ওচৰি তেওঁলোকে গৈ পাইছেগৈ। আমাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা ইতিমধ্যে আপোনালোকক জনোৱা হৈছে, আমাৰ ডিচি সকলে যোৱা দুদিনত এটা ইয়াতে সৰু এটা ঘোষণা আছে, আপোনালোকে নোট কৰিব পাৰিব যে আমি যিটো 25, 26, 27 তাৰিখে গৃহত কোনোবা জেগাত আবদ্ধ হৈ থকা ব্যক্তিসকলক ঘৰলৈ লৈ অহাৰ সুযোগ দিছিলোঁ, তাৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে আমাৰ জিলা উপায়ুক্তসকলে 73,000 লোকে আমাক আবেদন কৰিছিল নিজৰ গাড়ী, এইখিনি ASTCক বাদ দি 73,000 লোকে আবেদন কৰিছিল যে মোৰ কোনোবা নহয় কোনোবা মই আবদ্ধ হৈ আছোঁ, মই যাব খোজোঁ। এই 73,000 লোকৰ যোৱা কালিৰ ভিতৰত 26,950 গৰাকী ব্যক্তিয়ে নিজ গাড়ীৰে ঘৰলৈ উভতি আহিছে। So 26,950 people has already availed this benefit. ডিচি সকলৰ ওচৰত 11,588 খন আবেদন পেণ্ডিং হৈ আছে। আজিৰ ভিতৰত হয়তো ক্লিয়াৰ হৈ যাব, কালি আৰু গোটেইখিনি মানুহ আহিব পাৰিব। কিন্তু 34,559 খন আবেদন আমি গ্ৰহণ কৰিব পৰা নাছিলোঁ এটা সৰু কথাৰ কাৰণে, যে তেওঁলোকৰ আবেদনবোৰ আছিল ৰাউণ্ড ট্ৰিপ, অৰ্থাৎ পৰিবাৰ ডিব্ৰুগড়ত আছে, স্বামী যোৰহাটত আছে, স্বামীয়ে গাড়ীখন লৈ ডিব্ৰুগড়লৈকে যাব খোজে, ডিব্ৰুগড়ৰ পৰা পৰিবাৰক লৈ আহিব খোজে। এনেকুৱা আবেদন আছিলে যে মোৰ ছোৱালী যোৰহাটত পঢ়ি আছে, মই গুৱাহাটীত থাকোঁ, মই যোৰহাটৰ পৰা লৈ আহিব খোজোঁ, বা মোৰ ল'ৰা ডিব্ৰুগড়ত মেডিকেলত আছে বা বিভিন্ন জেগাত আছে, মই গুৱাহাটীৰ পৰা গৈ তেওঁলোকক লৈ আহিব খোজোঁ। তাৰমানে ৰাউণ্ড ট্ৰিপ লাগিব, যাওঁতে গাড়ীখন খালী যাব, আহোঁতে পেচেঞ্জাৰ আহিব। আমি ৰাউণ্ড ট্ৰিপবিলাক এলাউ কৰা নাছিলোঁ, কিন্তু এতিয়া আমি ঠিক কৰিছোঁ যে 28, 29, 30 তাৰিখে আমি ৰাউণ্ড ট্ৰিপবিলাক এলাউ কৰি দিম। তাৰমানে এই 34,000 ব্যক্তিয়েও নিজৰ গাড়ীখন লৈ তেওঁ যাব পাৰিব আৰু নিজৰ পৰিয়ালক লৈ উভতি আহিব পাৰিব। So এইটো এটা বেনিফিট হ'লে আৰু 34,000 মানুহ উপকৃত হ'ব। গতিকে আজি আমি জিলা উপায়ুক্তসকলক জনাই দিম যে 1 ৰাউণ্ড ট্ৰিপ আপুনি এলাউ কৰিব পাৰিব, কিন্তু আগত এবাৰ যি গাড়ী চলি গ'ল সেই গাড়ীক আমি দ্বিতীয়বাৰ নিদিওঁ। দিছ হেজ টু বি ফ্ৰেছ ভেহিকল। কোনোবা অলৰেডি কালি আহি গ'ল আৰু ৰাউণ্ড ট্ৰিপ লোৱা মানে সেইটো ভাড়া টাইপ বুজোৱা হ'ব। গতিকে সেইটো এলাউ নহ'ব। কিন্তু যি 34,000 আমাৰ এপ্লিকেশ্যন পেণ্ডিং হৈ আছে, most of the application জিলা উপায়ুক্তসকলে ৰিজেক্ট কৰিছিল ৰাউণ্ড ট্ৰিপৰ কাৰণে। গতিকে আজি আমি আলোচনা কৰি এইটো সিদ্ধান্ত ল'লোঁ যে আমি 3টা দিন ৰাউণ্ড ট্ৰিপৰ কাৰণেও দি দিম। ৰেড জোনৰ পৰা সোমাব পাৰিব, ওলাই আহিব নোৱাৰিব। 28, 29, 30 তেওঁলোকৰ আবেদন যি ৰিজেক্ট কৰিছিল, এতিয়া সেই আবেদনবিলাকে DCয়ে চাই এপ্ৰুভ কৰি দিব। আৰু কৰবাত যদি আজি ৰাতিও ডিচিবিলাকে দি দিয়ে, কালিও যাব পাৰিব, তেনেকুৱা কথা নাই। আৰু ইতিমধ্যে আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমেও আপোনালোকে জানে যে তেওঁলোকৰ লগত আবেদন আছিলে প্ৰায় তেওঁলোকে আবেদন পাইছিলে 41,651। যোৱাকালি তেওঁলোকে 2,585 জন ব্যক্তিক গন্তব্যস্থানত থ'ব পাৰিছে। আজি তেওঁলোকে 12,000 এটেম্প্ট লৈছে। গতিকে অসম ৰাজ্যিক পৰিবহণ নিগমৰ সঞ্চালকেও তেওঁ বিচাৰিছে
যে 30 তাৰিখ পৰ্যন্ত তেওঁক সময় লাগিব গোটেই মানুহখিনিক অনা নিয়া কৰিবৰ বাবে গতিকে যেহেতু 30 তাৰিখলৈকে আমি এএসটিসি সুবিধাটো দিব লাগিব সেই একেই দিনাখনলৈকে পাব্লিককো যোন ৰাউন্ড ট্ৰিপ মাৰিব খোজে এবাৰ যাব লৰা ছোৱালীক লৈ ওলাই আহিব তেনেকুৱা ব্যক্তিসকলৰ বাবেও এই সুবিধাটো আমি খুলি দিম যাতে মোটামুটি 30 তাৰিখৰ ভিতৰত এই কামটো হৈ যায় এই কামখিনি কৰাৰ আমাৰ মূল উদ্দেশ্য হ'ল যে এই 1 লাখ 1.5 লাখ মানুহ সেটেল হৈ গলে 3 তাৰিখৰ পিছত বাহিৰৰ পৰা অহা মানুহখিনিক আমি বেছি ভালকৈ দৃষ্টি দিব পাৰিম কিন্তু যদি 3 তাৰিখৰ পিছত ভিতৰো খুলে বাহিৰো খুলে তেতিয়া আমি দুইটাটো সম্ভালিব নোৱাৰা হ'ম সেই কাৰণে আমি এটা গ্ৰেজুৱেল পৰ্যায়ত আমি আগবাঢ়িছো আমি নাজানো 3 তাৰিখৰ পিছত খুলি দিব বা নিদিব এটো আমি নাজানো কিন্তু আমি আশা কৰিছো যে যদি লকডাউন বা ইন্টাৰষ্টেট ট্ৰান্সপোৰ্টত কিবা শিথিলকৰণ দিয়ে ৰাজ্যখনৰ ভিতৰত থকা সমস্যাখিনি আমি 30ৰ আগত শেষ কৰি দিব খুজিছো যাতে বাকিখিনিক আমি পিছত এটা এটেম্প ল'ব পাৰো আৰু যেহেতু ৰাজ্যখনৰ ভিতৰত থকা মানুহখিনিৰ বৰ বেছি কোৱাৰেণ্টাইন আদিৰ প্ৰয়োজন নাই কাৰণ তেওঁলোকে নিজ জাগাত ইতিমধ্যে কোৱাৰেণ্টাইনত আছিল কোটাৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীক লৈ অহাৰ ব্যৱস্থা কৰা হৈছিল তেওঁলোকক আমি ইতিমধ্যে তেওঁলোকে পশ্চিম বংগত ভৰি দিছেহি সোমালে আৰু আধা ঘণ্টাত তেওঁলোকে শ্ৰীৰামপুৰত প্ৰৱেশ কৰিব আৰু আমি আশা কৰিছো যে 6, 7, 8 এনেকুৱা সময় তেওঁলোক সৰুসজাই ষ্টেডিয়ামত আহি পাব যিসকল লৰা আহিব বা ষ্টুডেন্ট বয়জ তেওঁলোকক আমি সৰুসজাইত কোৱাৰেণ্টাইন কৰিম যিসকল ছোৱালী আহিব তেওঁলোকক আমি কাখৰ 3টা হোটেলত কোৱাৰেণ্টাইন কৰিম তেওঁলোকক আনিবলৈ যোৱা আৰক্ষী বিষয়াসকলো কোৱাৰেণ্টাইনত থাকিব যেহেতু ৰাজস্থানৰ পৰা আহিছে অসমৰ বিভিন্ন স্থানৰ পৰা আমি কিছুমান খবৰ পাইছো যে আমাকো লৈ আহক বা আমিও আহিম কোনোবাই যদি দিল্লীয়ে হওক বা কোনোবা স্থানৰ পৰা মটৰ গাড়ী দি এনেকে সংগবদ্ধ হৈ আহাৰ যদি কিবা আছে যে আমি একেখন ইউনিভাৰ্সিটিৰে বন্ধ হৈ আছো বা একেখন কলেজতে বন্ধ হৈ আছো আৰু আমি বাস লৈ আহিব পাৰো আৰু আহি পেলাই ইয়াত 14 দিন কোৱাৰেণ্টাইনৰ কাৰণে আমি সাজু তেনেকুৱা ব্যক্তিসকলে আমাৰ লগত যোগাযোগ কৰিব পাৰে কোনো অসুবিধা নাই কিন্তু বাংগালোৰ বম্বে এই সমূহ জাগাৰ পৰা বাস লৈ অহা সম্ভৱো নহয় বহুত কঠিন এটা জাৰ্নি আৰু এই জাৰ্নি কৰাৰ পিছত আকৌ 14 দিন কোৱাৰেণ্টাইন গতিকে মই ভাবো যে 3 তাৰিখলৈকে অপেক্ষা কৰাটোৱে হয়তো শুদ্ধ সিদ্ধান্ত হ'ব মই সেই ধৰণে মই ভাবিছো শেষত আপোনালোকে জানে যে যোৱা কেইদিনমান আগৰ পৰা আমি এটা নতুন আঁচনি লৈছিলো যে লকডাউনৰ সময়ত যিসকল ব্যক্তি ঘৰত বন্ধ হৈ আছে তেওঁলোকক ঔষধ আদি লাগিলে তেওঁলোকে 104ত ফোন কৰিলে আমি তেওঁলোকৰ ঘৰত গৈ ঔষধ দি থৈ আহিব এনেকুৱা এটা আমি প্ৰচেষ্টা হাতত লৈছিলো এতিয়ালৈকে 1931 গৰাকী ব্যক্তি আমাক ফোন কৰিছে কিছুমান মেডিসিন অসমত নাপায় কিছুমান মেডিসিন হয়তো নগাঁৱত নাপায় এই ধৰণে আমি এতিয়ালৈকে 467 জন ব্যক্তিৰ ঘৰত আমি মেডিসিন উপলব্ধ কৰোৱাইছো বাকি 1931 গৰাকীৰ 467 বাদ দিলে মিনিমাম 500 বাদ দিলে যি 1400 আমাৰ লগত ৰিকুৱেষ্ট পেন্ডিং হৈ আছে সেইখিনি মেডিসিনো আমি গুৱাহাটীৰ পৰা কিনি আমি নিজৰ ঘৰত থৈ আহিম তেনেকুৱা আমি ব্যৱস্থা কৰিছো কিন্তু এই মেডিসিনখিনি নিজৰ টকাৰে তেওঁলোকে কিনে আমি কিনি কেশ মেমোখন দি দিও তেতিয়া তেওঁলোকে আমাক টকাটো ঘূৰাই দিয়ে কিন্তু 200 টকা পৰ্যন্ত মেডিসিন আমি কেশ মেমো আমি নলও 200 টকালৈকে মেডিসিন আমি কমপ্লিমেন্টাৰী দিও চৰকাৰৰ হাতত থকা বিনামূলীয়া ঔষধখিনি প্ৰথম দিব যত্ন কৰো যদি চৰকাৰৰ বিনামূলীয়া শিতানত সেই মেডিসিন নাই তেতিয়াহলে আমি কাখৰ ফাৰ্মাসীৰ পৰা 200 টকা পৰ্যন্ত আমি বিনামূলীয়াকৈ কিনি দিব খুজো আৰু 200 টকাটো যদি উপলব্ধ নহয় বা মেডিসিনটো গুৱাহাটী ডিব্ৰুগড় কলিকতা বোম্বাইৰ পৰা আনি দিব লাগে আমি মেডিসিনটো আনি দিও কিন্তু তাৰ যাৱতীয় খৰচখিনি
আমাৰ যিসকলৰ প্ৰেছক্ৰিপশ্যন বা যিসকলক ঔষধটো লাগে তেওঁলোকে বহন কৰে। দুটা কথালৈ কৈ মই সামৰণি মাৰিম। আমাৰ গৃহ মন্ত্ৰণালয়ে যিখন দোকান পোহাৰ খোলাৰ ওপৰত তেওঁলোকে এখন পৰামৰ্শ দিছে, এডভাইজাৰী দিছে, সেই বিষয়ে আমি কালি কেবিনেটত আলোচনা কৰিম আৰু সেই বিষয়ে আমি এটা সুস্পষ্ট সিদ্ধান্ত ল'ম। 28 আৰু 29ৰ ভিতৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিবলগীয়া বিত্তীয় শৃংখলতাৰো কিছু নিৰ্দেশ, যাক অষ্ট্ৰেৰিটি মুভ বুলি কোৱা হয়, তাৰো ৰাজ্য চৰকাৰৰ বিবেচনাধীন হৈ আছে। তাকো আমি 29-30 তাৰিখৰ ভিতৰত আমি জাৰি কৰাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। মোৰ এটা সৰু অসমবাসী ৰাইজলৈ উদাহৰণ আছে, মানে আগ্ৰহ আছে বা পৰামৰ্শ কয়, অনুৰোধ কয়, বিনম্ৰ অনুৰোধ কয়। সেইটো হ'ল যে বহুত ছাত্ৰ ছাত্ৰী পেইং গেষ্ট হৈ PG হিচাপে গুৱাহাটী, ডিব্ৰুগড় আদি হোষ্টেলত থাকে আৰু বহুত মানুহ ভাড়া ঘৰতো থাকে। যোৱা সময়ছোৱাত সকলো মানুহে এটা খুব অৰ্থনৈতিক সংকটৰ মাজেৰে বাস কৰিছে। ৰাজ্য চৰকাৰৰ অধিকাৰ নাই যে আমি কিবা নিৰ্দেশ দিওঁ, কিন্তু মই বিনম্ৰতাৰে সৈতে পেইং গেষ্টৰ স্বত্বাধিকাৰীসকলক অনুৰোধ কৰিম যে আপোনালোকৰ লগত যি ছাত্ৰীসকল থাকে বা ছাত্ৰসকল থাকে, পাৰিলে তেওঁলোকক এপ্ৰিল মাহৰ মাচুলটোৰ অন্ততঃ 50% ৰেহাই দিব পাৰে নেকি, আপোনালোকে এটা বিবেচনা কৰক। ঠিক তেনেকে আমি যাৰ ভাড়া ঘৰত যোন থাকো, যদি চৰকাৰী কৰ্মচাৰী থাকোতো পুৰা ভাড়া লওক, কাৰণ চৰকাৰী কৰ্মচাৰীসকলে সম্পূৰ্ণ দৰমহা পাইছে। কিন্তু ব্যক্তিগত পৰ্যায়ত কাম কৰা কৰ্মচাৰীসকলে সম্পূৰ্ণ দৰমহা পাব পৰা নাই এপ্ৰিল মাহত, যদিও আমি কৈছো মালিকসকলে চেষ্টা কৰিছে। গতিকে ঘৰ ভাড়া যাৰ আছে, ঘৰৰ মালিকসকলেও অলপমান দুখটো নিজৰ গাত ল'ব পাৰে নেকি, এপ্ৰিল মাহত কিবা এটা সৰু হ'লেও সকাহ দিব পাৰে নেকি। এটাতো ষ্টুডেণ্ট য'ত থাকে PG হোষ্টেল বুলি কয়, আমাৰ কটন কলেজৰ বহুত ল'ৰা ছোৱালী গুৱাহাটীৰ হোষ্টেলত পঢ়ে। ল'ৰা ছোৱালীজন হয়তো ঘৰত ঘূৰি গৈছে, কিন্তু মেছৰ ভাড়াটো বা আমাৰ যিটো হোষ্টেলৰ ভাড়াটো গাত লাগি আছে। গতিকে ব্যক্তিগত হোষ্টেল চলোৱা স্বত্বাধিকাৰসকলে এইবাৰ ছাত্ৰ ছাত্ৰীসকলক 50% ৰেহাই দিব পাৰে নেকি এপ্ৰিল মাহৰটো। আৰু আমি ভাড়া ঘৰত যিসকল ব্যক্তিগত কোম্পানীত কাম কৰা আমি মানুহ থাকো, যাক মালিকে সম্পূৰ্ণ এপ্ৰিল মাহত দৰমহা দিয়া নাই, তেনেকুৱা ব্যক্তিক আমি কিছু এটা ৰেহাই দিব পাৰো নেকি। এই দুইটা বিষয়ে মই এটলিষ্ট কিবা এটা মানৱীয় দৃষ্টিভংগীৰ পৰা কিবা এটা কৰিবৰ বাবে মই অসমবাসী ৰাইজক অনুৰোধ কৰিম। কাৰণ দুখৰ দিনত আমি ইজনে সিজনৰ হাতত ধৰি থাকিব লাগিব, ইজনে সিজনৰ আমি আশ্ৰয়দাতা হ'ব লাগিব, কাৰণ আমি ইজনে সিজনক নাচালেতো কোনো বিকল্প নাই আমাৰ। গতিকে মই এই দিশটো মানৱীয় দৃষ্টিভংগীৰে বিবেচনা কৰিবলৈ মই অসমবাসী ৰাইজক অনুৰোধ কৰিম। বিশেষকৈ পেইং হোষ্টেল চলোৱা স্বত্বাধিকাৰসকল আৰু ভাড়া ঘৰৰ মালিকসকল। গভৰ্ণমেণ্ট এমপ্লয়ী যদি আছে কোনোবা ভাড়া ঘৰত, সেইটো আমি ৰেহাই দিব নালাগে, কাৰণ আমি গভৰ্ণমেণ্ট এমপ্লয়ীক পুৰা দৰমহা দিছো। কিন্তু ব্যক্তিগত খণ্ডত কাম কৰা মানুহৰ খুব দুৰৱস্থাত তেওঁলোক ভোগ কৰিছে, তেওঁলোক খুব কষ্টত আছে। গতিকে তেওঁলোকৰ কাৰণে অকণমান হ'লেও আমি মানৱীয় দৃষ্টিভংগীৰে চিন্তা কৰো, তাক মই অনুৰোধ জনাইছো। কাৰোবাৰ যদি কিবা প্ৰশ্ন সুধিবলগীয়া আছে সুধিব পাৰে। আমি যি ধৰণে ICMR আমাক বহিব গ'লে বহিম, উঠিব গ'লে উঠিম। বৰ্তমানলৈকে আমাক কৈ আছে কৰি থাকা। মিডিয়াৰ কাগজখন আমি পোৱা নাই। ICMR হ'ল এপেক্স বডি। ICMR আমাক যদি আজি ৰাতিপুৱা কয় কৰক, আমি কৰিম, অহাকালি কৈ যদি কয় নকৰক, আমি নকৰোঁ। মই নাজানো, নিউজটো আপোনাৰ মুখত মই শুনিছো। পৰহিলৈকে আমাৰ হাতত যিখন কাগজ আহিছে
তাত লিখা আছে যে সার্ভিলেন্সৰ কাৰণে আমি কৰিব পাৰো আজি যদি আৰু কিবা এখন কাগজ আহি যায় কোট কি কাগজ থাকিব মইতো গুৱাহাটীৰ পৰা বহি ক'ব নোৱাৰো আজি যদি আকৌ আহি যায় নকৰিব বুলি আকৌ আমি বন্ধ কৰি দিম সো উই আৰ এট देयर সার্ভিস তেওঁলোকে আমাক জেনেকৈ নিৰ্দেশ দিয়ে আকৌ যদি অহাকালি কয় কৰক বুলি আকৌ কৰিম আকৌ যদি কয় পৰখি বন্ধ কৰক বুলি কয় আমি তেনেকুৱাই কৰিম কাৰণ তেওঁলোক টেকনিক্যাল পিপল আৰু তেওঁলোকৰ নলেজ আছে আমাৰ এটো নলেজ নাই গতিকে তেওঁলোকে যি আমাক পৰামৰ্শ দিয়ে আমি বিনা প্ৰশ্নই সেই পৰামৰ্শ আমি মানি থাকিম এই মুহূৰ্তত আমি চলাই আছো যত জেনেকে চলাই আছো মানে আমি হস্পিটালত দি দিছো ডক্টৰ সকলে যদি কোনোবা পেশেন্টক টেষ্ট কৰিব লাগে বুলি ভাবে কৰিছে মই হিচাপটো আনা নাই কিমান কৰিছে কিন্তু কোনোবাই যদি কৰিব ভাবিছে কৰিছে কৰা নাই কৰিছে আমাৰ লগত 9600 কেন্দ্ৰীয় চৰকাৰে দি আমাৰ লগত কিটছ আছে শেষ নোহোৱালৈকে আমাক খবৰটো তেনেকে নিদি এতিয়া আৰু নতুনকৈ থকা কলখিনিকে মুক্তি কৰি দিয়াটো বহুত কষ্ট হৈ আছে কাৰণ 42000 কল আৰু এএসটিসিয়ে পাৰা নাই কাৰণ তেওঁলোকৰ ড্ৰাইভাৰ হ্যান্ডিম্যান সকলটো এটা গুছি গৈছিল গতিকে 30 তাৰিখলৈকে তেনেকে থাকক নতুন আমি কল এতিয়া লোৱা নাই 3 তাৰিখৰ পিছত যদি লকডাউন কন্টিনিউ থাকে বা গাড়ী মটৰ তেতিয়াও নচলে আৰু সেকেন্ড উইন্ডো এটা দিয়াৰ আমি কথা বিবেচনা কৰিম বৰ্তমান তেওঁলোকে যথাস্থানত থাকক আৰু এতিয়া যেতিয়া ৰাউন্ড ট্ৰিপৰ গাড়ীবোৰ যাব কাৰো কোনোবাই পৰিবাৰক লৈ আনিব যাব কোনোবাই নিজৰ লৰা ছোৱালীক লৈ আনিব যাব যাওঁতেতো খালি গাড়ীখন যাব গতিকে তেনেকুৱা কোনোবা ব্যক্তিয়ে যদি কাৰোবাক লগত লৈ যায় মানৱীয়তাৰ খাতিৰত তাক আমি আপত্তি নকৰো এএসসিসি তো ৰাউন্ড ট্ৰিপ কৰি আছে এএসসিসিৰ বাস এখন যদি তিনসুকিয়া যায় গুৱাহাটীৰ পৰা হিটো আকৌ গুৱাহাটীলৈকে ঘূৰি আহি খালি ৰাউন্ড ট্ৰিপ এজন মানুহেও কৰিব পাৰে বা তেওঁ যদি কয় যে মই ছোৱালীক লৈ আহিব যাম তেওঁ 26ত বুক কৰিলে আকৌ ডিব্ৰুগড়ৰ পৰা তেওঁ বুক কৰিলে মেঘালয় চৰকাৰে সম্পূৰ্ণ সহযোগিতা কৰিছে আমি যিখন লিষ্ট তেওঁলোকক পঠাই দিওঁ সেই লিষ্টখনৰ ব্যক্তিসকলক তেওঁলোকে মেঘালয়ত নন ষ্টপ জাৰ্নি ল'ব সুবিধা দিছে কিন্তু লিষ্টত নথকা মানুহ হলে তেওঁলোকক গেটত ৰখাই দিছে গতিকে আমাৰ স্বাস্থ্য বিভাগৰ পৰা বা ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ পৰা আমি যিখন লিষ্ট পঠাও এএসটিসিৰ কাৰণে এএসটিসি বাকি নৰমাল ভেহিকুলৰ কাৰণে আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে যিখন লিষ্ট বনাই তাক মেঘালয়ৰ চিফ সেক্ৰেটাৰীয়ে বহুত সহযোগিতা কৰিছে তেওঁলোকে লগে লগে এলাউ কৰি দিয়ে পুলিচে এই গোটেই ঘটনাৰ সময়ত যদি আপোনালোকে চাই যোৱা দুমাহত অসম আৰক্ষীয়ে মানুহক বহুত সহায় কৰিছে কোনোবা এটা ভেহিকুলৰ ফ্ৰন্টত যদি মোৰ স্বামীৰ ডেড বডি থাকে মোৰ দেউতাৰ ডেড বডি থাকে পিছত যদি মই গাড়ী এখন লৈ ফলো কৰো পুলিচে কিয় বাধা দিব বাধা দিয়াৰ প্ৰশ্নই নাহে কিন্তু সুযোগ লব খুজিলে যে এম্বুলেন্সত আমি মানুহৰ ভাড়া মাৰি আছো তেতিয়াহে পুলিচে আপত্তি কৰে নহলে মই ভাবো যে অসম পুলিচে যথেষ্ট সেৱা আগবঢ়াইছে লকডাউন ভংগ হোৱাৰ কথাটো কৰ পৰা আহিলে যেতিয়া লকডাউনটো 3 তাৰিখলৈকে আছেই 27 তাৰিখে প্ৰধানমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স আছে 1 বা 2 তাৰিখে ভাৰত চৰকাৰে আমাক নিৰ্দেশ দিব লকডাউন ভঙা নভঙা দুইটা সিদ্ধান্ত ভাৰত চৰকাৰে 3 তাৰিখে ল'ব ৰাইজক জনাব আমাকতো আমিতো সকলোৱে গমেই পাওঁ আমি জনাৰ আগতেই বাকিয়ে গম পায় কাৰণ এটোতো লগে লগে টিভি পেপাৰ সবত আহিয়ে যায় মই প্ৰধানমন্ত্ৰীয়ে যিখিনি মন কি বাতত কৈছে মই সেইখিনিয়ে ৰিটুইট কৰি দিছো মইতো মোৰ কথা নহয় প্ৰধানমন্ত্ৰীৰ বক্তব্য আমাৰ এই লাষ্ট পজিটিভ কেছ গুটেকিটা সেকেন্ডাৰী ট্ৰান্সমিশনৰ পৰা দেখা গৈছে তো পজিটিভ কেছ প্ৰাইমাৰী ট্ৰান্সমিশনটো বন্ধ হ'ব বুলি ক'ব পাৰি অবভিয়াসলি কাৰণ 28 দিনটো পাৰ হৈ গ'ল প্ৰাইমাৰী ট্ৰান্সমিশন য'ত হ'ব লাগিছিল 12 তাৰিখে লাষ্ট নিজামুদ্দিন মাৰ্কাজ হ'ল আজি আমি আহি 12 মাৰ্চৰ পৰা 12 এপ্ৰিল হৈ
আমি 25 এপ্ৰিল পালো গতিকে আফটাৰ 40 days প্ৰাইমেৰী ট্ৰান্সমিশন থাকিব বুলিতো কতো এতিয়ালৈকে আমি তেনেকুৱা লিটাৰেচাৰ পোৱা নাই গতিকে অবভিয়াসলি ইটোৰ পৰা হিটোৰ গাত উঠা এটা সেকেন্ডারি ট্রান্সমিশনের কিমান পটেনশিয়াল থাকে বুলি ভাবে হেখিনিও লাহে লাহে হেখিনিতো আমি কোৱাৰেণ্টাইনৰ ভিতৰতে ৰখা মানুহ অসমৰটো এটা কেছ ষ্টাডি কৰিবলগীয়া কথা এইটোৱে যে কমিউনিটিৰ পৰা আমি এটাও পজিটিভ পোৱা নাই যি পজিটিভ পাইছো উইদিন কোৱাৰেণ্টাইন সেন্টাৰ বহুত ৰাজ্যই বহুত ধৰণৰ নিজৰ নিজৰ সাকসেস ষ্টৰী দিছে বাট আসাম সাকসেস ষ্টৰী ইজ দ্যাট everybody is there in quarantine center এই মানুহখিনি যদি গাঁৱত থাকিলেহেঁতেন এতিয়া বহুত মানুহে ক'ব যে কোভিড নাই আমাৰ নালাগিলে আমি অমুক তমুক বাট দ্যাট ইজ আনাদাৰ ষ্টৰী একচুৱেল ষ্টৰীটো হ'ল যে আমি সকলোকে আবদ্ধ কৰি ৰাখিলো সেইকাৰণে হৈছে যদিও কালি মই গৈছো যেনেকুৱা বাৰকান্দাত আমাৰ ধুবুৰীত যিটো কোৱাৰেণ্টাইন চেণ্টাৰ লাষ্ট কেছটো ওলাইছে যিখিনি মানুহৰ উলাব সম্ভাৱনা আছে গোটেই কেজন মানুহ 52 জন মানুহ তাৰ ভিতৰতে আছে তাৰ ভিতৰৰ পৰা অহা কালি আৰু এটা উলাব পাৰে কিন্তু মানুহ কেজন ওয়ালৰ বাহিৰত আহিব নোৱাৰে সেইকাৰণে আসামৰ সাকসেস ষ্টৰীটো হ'ল এইটোৱে যে উই কুড keep everybody under facility quarantine not home quarantine so case আহিলেও quarantine center পৰা আহি থাকালৈকে আমি ভয় খাবলগীয়া নাই কিন্তু কালি যদি হঠাৎ এটা গাঁৱৰ পৰা কেছ আহে বা কোনোবা এখন নগৰৰ পৰা আহে বা চহৰৰ পৰা আহে তেতিয়া আমি গোটেই ব্যৱস্থাটো নতুনকৈ চিন্তা কৰিবলগীয়া হ'ব আৰু গাঁৱত আছে নেকি সেই বিষয়ে জানিবৰ কাৰণে আজি ধুবুৰীত ৰেন্ডম চেকিং চলি আছে সোৱাবত হয় কিটত নহয় সোৱাবৰ ওপৰত হৈ আছে কিন্তু আজি ধুবুৰী বিলাসীপাৰা আৰু চাপৰত ৰেন্ডম আমি স্যাম্পল কালেক্ট কৰি আছো অহা কালি আমি গধূলি এটা আভাস পাম যে সমাজত আছে নেকি সেই গাঁৱত গৈ থকা পুলিশ জনৰো লৈছো আমি আশা কৰ্মী গৰাকীৰো লৈছো গাঁৱৰ গেলামাল দোকানৰ মালিক জনৰ লৈছো অংগনবাদী কৰ্মী জনৰ লৈছো যি ঘৰত পজিটিভ হৈছে তাৰ কাখৰ তিনি ঘৰ মানুহৰ লৈছো এনেকে আমি খুব সাইন্টিফিক্যালি যোৱাকালি কাৰণে মই ধুবুৰীও গৈছিলো যে আমি খুব সাইন্টিফিক্যালি ধুবুৰী বিলাসীপাৰা আৰু চাপৰৰ পৰা আমি স্যাম্পল লৈছো গতিকে আই থিংক ইট উইল গিভ সাম আইডিয়া বৰ্ডাৰটো কি ফিজিক্যাল সিল কৰাৰ কি ব্যৱস্থা আছে কাৰণ ওয়েস্ট বেংগল কৰিবই লাগিব কালি সেইটো কাৰণে মই বক্সিহাট আৰু শ্ৰীৰামপুৰতো গৈছিলো সৰু সৰু ৰাস্তা কিছুমান আছে মেইনটো হাইৱে হ'ল দুটা কিন্তু সৰু সৰু ৰাস্তা 8-9টা আছে যি গাঁৱেৰে কানেক্ট হয় পশ্চিম বংগৰ লগত সো গোটেই কেটাৰ ওপৰতে আমি চোকা নজৰ ৰাখিব কৈছো থ্যাংক ইউ হ'ব আৰু একো নাই কি জানি Assam had a positive caseload of 35. Out of that 35, one person has unfortunately died during the period of hospitalization. Out of these 34%, we discharged 19% already. Today, we are going to discharge 8% more. So, as of now, Assam caseload in hospital with positive corona-19 virus will be only 17. As per 7, only 7, single digit, it will be only 7. So it shows that our recovery rate and discharge rate is now 77% and Assam is left only with 7 positive percent. Thank you. আমি যিবিলাক ঔষধ কিনো নতুন স্কিমত এনেকে আমি গুৱাহাটীত কিনি গাঁৱলৈকে পঠাই আছো